সকলোকে ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো মানে আমাৰ ইয়াতো আজি মানে ৰাস পাতিছে, তো সেইকাৰণে মই ভাবিলোঁ আজি ৰাসটো চাই গৈ আপোনালোকক অকণমান দেখুৱাওঁ। তো মোৰ লগত ৰাস চাবলৈ বুলি মোৰ লগৰ এজন আহিছে, যি দত্ত বুলি কয়, আৰু এজন মোৰ আছে লগৰ ল'ৰা মানে কৌশিক বুলি কয়, সি লাষ্ট কৰিছে বাৰু। মই আপোনাক দেখুৱাম। তো হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মই আনাদাৰ ব্লগ, আৰু আপোনালোকে চাই আছে মানসপতি 2 এইটো মোৰ লগৰ ল'ৰাটো। তো বলক জান কোনো নাই, ৰাতি খানি অকলে আহি আছোঁ ৰাস চাবলৈ লগত দুটালৈ। ভাল লাগিছে নহয় গাইছ। আমি আহি পেলাই এতিয়া ৰাস পাই গ'লোহি, আৰু এয়া আমাৰ সন্মুখৰ ৰাস চলি আছে। ল'ৰাটো লগ পালোঁ, এইটো ৰাতুল বনিয়া, এইটো মোৰ চানি। তো ইয়াত আহি পূৰা ৰাস ষ্টাৰ্ট হৈ আছে। ইয়াতো অনন্ত এতিয়া কিছু দৃশ্যাংগ দেখুওৱা হৈছে। অনন্ত এতিয়া কিছু দৃশ্যাংগ দেখুওৱা Ishtar!